নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাক প্ৰেৰণালৈ মই বিপাঞ্চি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত প্ৰাক শংকৰী যুগৰ এজন শ্ৰেষ্ঠ কবি মাধৱ কন্দলিৰ দ্বাৰা বিৰচিত ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ কবিতাটো অসমীয়া ভাঙনি দিবলৈ অলপ চেষ্টা কৰিছোঁ। দৰাচলতে ৰাৱণক বিভীষণৰ সজ উপদেশ যিটো কবিতাটোৰ প্ৰথম যিটো নামটোতে ওলাই গৈছে ৰাৱণৰ মাতৃৰ নাম আছিলে নৈকেশীক বুজাই যে বিভীষণক বুজায় যে বিভীষণক ভালদৰে বুজাই দিয়ে যে আচলতে ৰাৱণক সীতাক ৰামৰ ওচৰত থ'বলৈ থোৱাটো অতি দৰকাৰ, যিহেতু সীতা ৰামৰ পত্নী হয়। গতিকে সেই কথাটো আৰু সীতাক ইয়ালৈ আনি যে কিমান বেয়া কাম কৰিছে, সেইটো কিমান ভয়ানক হ'ব পাৰে, লংকা নগৰীৰ কাৰণে কিমান ভয়ানক হ'ব পাৰে, সেইটো কথা মানে বুজায় বিভীষণক। আৰু বিভীষণে গৈ ৰাৱণক সেইখিনি কথা বুজাই গৈ এইখিনি কথাই ইয়াত মানে কবিতাটোত অতি বহুত ধুনীয়াকৈ দিয়া আছে। বিভীষণ ৰাৱণৰ দৰবাৰলৈ যায়, ৰাজদৰবাৰলৈ গৈ কয়গৈ যে আচলতে তই এইটো একেবাৰে বেয়া কাম কৰিছ, তই মানে এনেদৰে সীতাকে মানে এনেদৰে নিজৰ পতিৰ পৰা বঞ্চিত কৰিব নালাগিছিলে, আৰু তেওঁক তই ইয়াত ৰাখিছ হয়, তই মানে কিমান দিন ৰাখিব পাৰিবি। ৰামৰ যি ভক্তক হৈছে হনুমানে মানে সীতাক ৰামৰ যি ভক্তিৰ কাৰণে কি কৰিব, মানে তাৰ নিজৰ কথা সি একেবাৰে চিন্তাই নকৰে, তেওঁৰ নিজৰ প্ৰাণটো গ'লেও যাব, কিন্তু সীতাক লৈহে যাব, মানে এনেকুৱা ধৰণৰ ভক্তি তই দেখিছ জানো? যদি হনুমানৰ দৰে আৰু ভক্তক আহি যায় ৰামৰ, তেতিয়াতো কি কৰিবি? তেনেদৰে মানে বিভীষণে মানে ৰাৱণক বাৰম্বাৰ বুজাবলৈ চেষ্টা কৰে যে লংকা নগৰীখনৰ কাৰণেও এইটো এটা অতি ভয়ৰ কথা হৈছে। মানে হনুমানক ইন্দ্ৰজিতে যিদৰে নেজত জুই লগাই দিছিলে, নেজত জুই লগাই দিয়াৰ স্বত্তেও হনুমানৰ নেজত জুই লগোৱাৰ ফলত লংকা নগৰীখনহে মানে পুৰি ছাৰফাৰ হৈ গৈছিলে, মানে পুৰি ধ্বংস হৈ গৈছিলে। কিন্তু হনুমানৰ যি ভক্তি, সেই ভক্তিৰ বলত তেওঁ সীতাকো উদ্ধাৰ কৰিব পাৰিব, এনেকৈ কৈছিলে মানে ৰাৱণক। তেতিয়া ৰাৱণে মনা নাছিলে, ৰাৱণক তেতিয়া মানে পাটমন্ত্ৰীসকলেও ৰাৱণক মানে কৈছিলে যে আচলতে এই লংকা নগৰীখন যিহেতু মানে যুদ্ধৰ আহিলা পাতিৰে ভৰি আছে, গতিকে আপুনি চিন্তা নকৰিব, ৰামৰ দৰে এটা সাধাৰণ মানুহক আপোনাৰ মৰাটো মানে আপুনি যুদ্ধ কৰি আপুনিয়ে জিকিব। মানে এনেদৰে ৰাৱণে গম পোৱা নাছিলে যে ৰাৱণক ওপৰলৈ উঠাই আনি তেওঁ ধ্বংস কৰাটোৱেই পাটমন্ত্ৰীসকলৰ মূল লক্ষ্যৰ দৰে হৈছিলে। কিন্তু ৰাৱণে সেই কথা বুজা নাছিলে, ভায়েকৰ কথাটো মনা নাছিলে ৰাৱণে। মানে যিহেতু কোৱা হয় যে মানে নিজৰ তেজৰ সম্পৰ্কৰ দৰে আৰু কোনো হ'ব নোৱাৰে, ভায়েকে আচলতে ভালৰ কাৰণেই কৈছিলে ৰাৱণক, কিন্তু ৰাৱণে বুজা নাছিলে। কিন্তু অন্তত কি হ'লগৈ? অন্ততটো ৰাৱণটো মৃত্যুমুখতে পৰিলেগৈ, মানে ৰাৱণৰটো মৃত্যু হ'ল, যিহেতু সীতাক হনুমানে লংকাৰ পৰা মানে অতি সুৰক্ষিতভাৱে লৈ আনিছিলে ৰামৰ ওচৰলৈ পুনৰবাৰ। গতিকে সেই সময়তে যদি বিভীষণৰ কথা শুনি ৰাৱণে যদি সীতাক এৰি দিলে হয়, তেতিয়া তেনে নহ'ল হয়। গতিকে এই কবিতাটোৰ মাজেৰে এইখিনি কথাই আচলতে পৰিস্ফুটভাৱে দেখুওৱা গৈছে যে আচলতে আমি আপোন মানুহৰ কথা আচলতে শুনিবই লাগে। আচলতে মানে আপোনালোকৰ যদি এই কবিতাটো ভাল লাগে, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই যিমানখিনি বুজি পাইছোঁ মই সিমানখিনি আপোনালোকক কৈছোঁ, আৰু মই বিচাৰোঁ যে এনেকুৱা ধৰণৰ সাহিত্য যি ৰাজি আমাক দি থৈ গৈছে, ইমান ধুনীয়া কিছুমান পৌৰাণিক কাহিনী, যিবিলাক আমি জনাটো অতি দৰকাৰ। গতিকে মই সেইকাৰণে ক'লোঁ। ধন্যবাদ। আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ আপোনালোকে কাষত থকা বেল আইকনটো দবাই দিব।